কি মানে কি মানে ইমান ৰাতি 12টা বাজি ক'ব আহি আজিৰ ভিডিঅ'ত ধামাকা হ'ব গৈ আছে পুৰা এন্ধাৰ মুন্ধাৰ ৰাতি আৰু আমি যাব ওলাইছোঁ ক'ত ইফালে জংঘলৰ মাজত মানে এফালে যাম বাটে আৰু বাটৰ ইফালে জংঘল সিফালে জংঘল আগত যাম মানে কেনেকৈ যাম গোটেইখিনি দেখাম আৰু ফাৰ্ষ্ট টাইম এইটো নাইট ব্লগ কৰিব ওলাইছোঁ মানে অলপ চবতকৈ বেলেগ অলপ কৰিব খুজিছোঁ আৰু ভিডিঅ' সম্পূৰ্ণ চাব মোৰ লগত যাব আমাৰ ডাঙৰ মইনা মোৰ ভণ্টি হয় আমাৰ মোৰ ভণ্টি আৰু একেলগে যাম মানে লগত যাম আমি দুজনে আৰু দুজনে যাই কিনে কি বা হয় কেনেকৈ হয় গোটেইখিনি দেখাব চেষ্টা কৰিম বলক আগলৈ আগবাঢ়োঁ বৰ্তমান বাজিছে ৰাতি 12টা মানে পূৰা এন্ধাৰ মুন্ধাৰ হৈ গৈছে পূৰা মানে পূৰা সিফালে পথাৰ আছে ইফালে পূৰা এইটো বাটটো ইফালে পূৰা জংঘল মানে জংঘলৰ মাজত আমি আজি আহিম আৰু কোন আহিব ডাঙৰ মইনা আৰু মই আৰু মানে মোৰ ভণ্টি হয় তাইকে লগত লৈ আহিলোঁ আৰু কোনোতো নাহে ঘৰত আমি দুয়োটাই আছিলোঁ তাকে আহিলোঁ এইখিনি আগলৈ যাওঁ আগত বাকী ওলায় কেনেকৈ ওলায় চাওঁ মানে পূৰা মানে ৰাতি ব্লগ কিন্তু নাইট ব্লগ মানে ফাৰ্ষ্ট টাইম ব্লগ এইটো মানে পূৰা ইফালে আছে মানে কি কয় ইফালে পুখুৰী আছে চাগে আহক আগলৈ আগবাঢ়োঁ মানে পূৰা ৰাতি হৈ গৈছে কেনেকুৱা মানে আজি ফাৰ্ষ্ট টাইম ৰাতি আহিছোঁ কেনেকুৱা কি মানে ক'বলৈ কোনো ভাষা নাই বহুত ভাল লাগিছে আৰু আহি যাওকচোন কেমেৰামেন অলপ স্পীড আহা কেনেকুৱা আৰু কি মানে ইমান ৰাতি 12টা বাজি ক'ব আহি নহয় বেছি কথা মই কৈছোঁ পোৱা নাই কোন আহিছে তই চিনি পোৱা নাই এনেকুৱা হেৰি কোনো ভিতৰত তই ক'ত যা ইমান দেখোন ক'ত যা আৰু এজন লগত কোন আহিছে আহিছে কোনোবা এনেকুৱা মনোকাল বহুত বেয়া লাগিছে আৰু কি ক'ম মানে বহুত বেয়া লাগি গৈছে আৰু মানে বেলেগ নাই আছিলে আমাৰ চিনাকিয়ে এফালে মানে চিনাকিয়ে আমি এটা এনেকৈ ভিডিঅ' কি হ'ল কথাটো বেলেগ একো নহয় তেনেকৈয়ে মানে কি মানে বেলেগ ভিডিঅ'টো পোৱা নাছিলোঁ মানে বৰ্তমান ক'তো যোৱা নাই সেইটোভাৱে আহিলোঁ আহি কিনি একেলগে মানে এটা ভিডিঅ' শ্বুট কৰি দিলোঁ আৰু ক'ত পেলাইছা এফালে ভিডিঅ'টো আজি ধেমালিৰ কাৰণে আছিলে আৰু বেলেগ একো নহয় মানে ভিডিঅ' চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব আৰু কেতিয়াও একদম ভুলতো নাপাহৰিব ছাবস্ক্ৰাইবটো কৰিব মানে এনেকুৱা ধেমালি ভিডিঅ' পাই যাব একো কথা নাই আৰু লগত কোন আহিছিলে দেখাই দিম নিতুল ক'ত এইফালে মানে পূৰা আহিছিলে মানে দুইজনে মানে প্ৰথমতে কথা পতা হৈ আছিলে কথা পাতি কিনি যে ক'লোঁ আমি এইখিনিতে লুকাই থাকিবা সেইখিনিতে অলপ এটা এনেই আৰু ভিডিঅ' বনাই দিম বুলি ভাবি কিনি বনাই দিলোঁ আৰু ভিডিঅ' চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব